আজি মানে চাইকেল লৈ যাম ৰুবুলহঁতৰ ঘৰলে আৰু সেইটো পাম বহুত দিন পাম চাম দিয়া নাই তো পাম দি ল'ব লাগিব আৰু ইয়াতে এটা মানে থেপিটো লগা নাছিলে কুমাৰ আনি বাঁহ বান্ধি থৈছে সেইটো চাফা কৰি ল'ব লাগিব এনেকৈ তাঁৰ এখন লৈ এনেকৈ খুচৰি দিব লাগিব চাফা হৈ গ'ল तो चलिए चलते हैं তামাম গৰম অ' বাপৰে আৰু এইটো মাইকটো কেনেকুৱা লাগে ক'বচোন মই নিজে বনাইছিলোঁ তামোল এখন খাইছোঁ দেই বেয়া চেয়া নাপাব আৰু গৈ ৰুবুলৰ ঘৰ পাই লওঁ চাইকেল লৈ আহিছোঁ গৰমত ঘামি জামি অৱস্থা নাই দিছে গৈ লওক নহয় গৈ লওঁ ভিডিঅ' জোচতে বেছি মাৰিলোঁ 5 টকা পূৰা ঠেকেছি নহয় 5 টকা টিপাত নাইকিয়া হৈ গ'ল নমিতা গছৰ তললৈ গৈ আছে চকী লৈ তোৰ ইমান গৰম হৈছেনে এই দেখোন মহে নাকামুৰিনে কত বহি আছ কাৰ লগত কথা পাতিছ ৰ একদম বেয়া হ'ল দেই ল'ৰা ছোৱালীবোৰ একদম বেয়া হ'ল মুখখন থাকিছে কি মজা লাগিছে একদম ধুনীয়া বতাহ মাৰি আছে চব ৱাও নাইচ ভেৰি নাইচ আৰু মাইকটো মানে খুলি দিছোঁ এতিয়া কেনেকুৱা মাত শুনিছে আপোনালোকে ক'ব আগতে আমি এনেকৈ স্কুল যাওঁতে পূৰা এইবোৰ খেল দেখুৱাই থাকোঁ খালি হেণ্ডেলডাল ফোন হ'ব লাগে তেতিয়া চিধা গৈ থাকে আৰু বোলৰ ঘৰ পাওঁ হৈ গ'লোঁ কিয় মজাকৈ গৈ আছোঁ বিবজৰ অকণ দেখিছে খালি দুডাল হেণ্ডেল আছে মোৰ আৰু ডাইৰেক্ট ভিতৰত বহাই দিম ঘৰত ঐ আছনে নাই কি হৈ আছ কি কাটিবলৈ আনিছ অকণ তই কাকলেট নুম নেকি তো গাইছ চাওক এইটো মোৰ মোবাইলটো আছিলে আগৰটো ন এইটো মানে সেইদিনাখন নাচাওঁতে এইটো চলিছিলে দেই চব ফিংগাৰ কাম দিছে এইটো দিছে আৰু মানে আগতে এইটো একদম ধুনীয়া আছিলে ডিছপ্লেখন এতিয়া কিবা জিলমিল কৈ আছে এইখন নতুনকৈ লোৱাছিলোঁ ছেকেণ্ড হেণ্ড মান লৈছিলে মানে ছেকেণ্ড হেণ্ড নহয় এইটো ডুপ্লিকেট হয় অৰিজিনেল হোৱা হ'লেতো এইটো এনেকৈ হেঁচি দিওঁতে নাফাটে মানে এইখিনি হেঁচি দিছিলোঁ মই ফাটি গ'ল তাৰপিছতে এইটো এতিয়া চলি আছে চাওক ভাল লাগি যায় কেতিয়াবা খালি এতিয়া জিলমিল হৈছে কাৰণে প্ৰব্লেম হৈছে মই ভাবিছিলোঁ এই ডিছপ্লেখনৰ প্ৰব্লেম নাছিলে মানে এই যিটো পেনেল সেইটো চেঞ্জ কৰিলোঁ যিটো পেনেলৰ প্ৰব্লেম আছিলে প্ৰব্লেম ইয়াৰ মাডাৰ বৰ্ডৰ যিটো মানে এই পেনেলখন লগোৱাৰ পিছতো টাচ হোৱা নাছিলে আকৌ কেতিয়াবা টাচ হৈ যায় তেনেকুৱা মানে মই সেই অৰিজিনেলখন এনেই ফালিলোঁ মানে ধৰক সিহঁতি এবাৰতে বেয়া কৰি পেলালে নহ'লে বেয়া হোৱা নাছিলে বস্তুটো ধেইত তেৰিকা এতিয়া বেয়া লাগিছে পাই সেইকাৰণে য'ত বনাব নালাগে বস্তু আপোনালোকৰ গৰম কেনেকুৱা ক'বচোন গৰম আমাৰ ফালে বিৰাট গৰম মানে একদম অশান্তি লাগিছে মানে ৰ'দটো ইমান নাই হ'লেও মানে গৰমটো মানে দিছিলে পইচিনে ঘামি চামি আৰু আমাৰ ৰুবুলৰ ঘৰত এইটো ৰুবুলে স্প্ৰাইট খুৱাইছে এই আমাৰ মালিক স্প্ৰাইটৰ এই ঠাণ্ডা গৰমখনত এনেকুৱা স্প্ৰাইট খোৱালে বহুত হয় নাই বাৰু আৰু ৰুবুলৰ ঘৰলৈ আহিছিলোঁ মানে কি হ'ল এই আমাৰ গাঁৱত বিয়া এখন আছিলে যে তাত মানে আমি DSLR ফটো অলপ দিছিলোঁ বহুত দিনৰ মনত পাইছোঁ ফটোবোৰ আৰু মোৰ ইনষ্টাগ্ৰামত দি দিওঁ আপোনালোকে চাব মই লিংকটো দিছোঁ এইটো লিংক নহয় মানে মোৰ আইডিটো দি দিছোঁ দেৱৰাজ গোলাঘাট আপোনালোকে গৈ চাব মোৰ ইনষ্টা আইডিটো আৰু ভাল লাগিলে ফ'ল' চল' কৰি দিব ফ'ল'ৱাৰ্ছ নাই 100 কেইটা আছে তোৰ আছেনে ফ'ল'ৱাৰ্ছ কিমান আছে তোৰ আছে 3টামান তাৰপৰা আৰু মই মানে ইয়াৰ চেনেল ৰুবুলৰাজ কিবা বাবা ৰুবুলৰাজ বুলি চেনেল এটা আছে খুলি দিছিলোঁ আৰু সেইটো মানে কমেডি ভিডিঅ' আপলোড কৰিম আমি অতি সোনকালে আহিব আৰু ভিডিঅ' মানে এইবোৰ স্ক্ৰিপ্ট লিখি আছে স্ক্ৰিপ্ট দেখাই দে অলপমান দেখাই দে কি যোৱা দেখিছে স্ক্ৰিপ্ট লিখিছেনে ৰুবুলে আৰু অতি সোনকালে আমি মানে একদম ধামাকা ভিডিঅ' সাংঘাতিক ফানি ভিডিঅ' বনাম ইয়াৰ চেনেলটোত আপলোড কৰিম আৰু মই যেতিয়া মানে ভিডিঅ' হ'ব আপলোড হ'ব সেইদিনা মই প্ৰমোশ্যন কৰি দিম মই ইয়াত এটা দি দিম ভিডিঅ' এটা চেনেলটোৰ নাম ভুলাব লাগিব বেলেগ দিব লাগিব কিবা অদ্ভুত বাবা ৰুবুলৰাজ দিছিলোঁ মই কমেডি ভিডিঅ'ৰ কাৰণে এতিয়া কিবা বেলেগ চেনেলৰ নাম চেঞ্জ কৰিব লাগিব এইটো পিছত আৰু মৃত্যুঞ্জয় মন্দিৰ যোৱা কথা আছিলে মানে কাইলৈ যোৱা কথা আছিলে চানডে আৰু এইখিনি নহ'লগৈ মানে কিবা এটা অলপ প্ৰব্লেম এটা হৈ আছে নহ'লে গ'লোহেঁতেন সোনকালে তই যাবি নেকি পইচা আছে বাৰু মোৰ ভাল লাগিব নি ভাল দি অনলাইন ভাল লাগে আৰু যাম আপোনালোকক অতি শাওনতে মই ভিডিঅ'টো আনিম আপোনালোকক সোনকালে দেখুৱাম তাৰ পৰিৱেশটো শাওনত বোলে
বলবমৰ ছিজন ন আৰু শাওণত মহাদেৱক মানে এইবোৰ ব্ৰত চট কৰে আৰু মানুহে যিয়ে মহাদেৱক পালে গম পায় আপোনালোকে মই ইমান লেকচাৰ দিব নালাগে হয় নাই তো গতিকে আজি ভিডিঅ'টো সেইটোৱে আপোনালোকে চাই দিব মোৰ চেনেলটো আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ' চাই দেই আৰু যদি ভিডিঅ' চাই বেয়া পায় আনছাবস্ক্ৰাইব কৰিব বাই বাই